গৌ সুৰক্ষা লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌ সুৰক্ষা লাগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক গৌ সুৰক্ষা লাগে বিজেপিৰ বিধায়ক বিজেপিৰ সাংসদ বিজেপিৰ মন্ত্ৰীসকলক পিছে গৌ সুৰক্ষা নালাগে নিবিচাৰে নেকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে গৰু বিৰোধী মোদী চৰকাৰ নেকি এই প্ৰশ্নৰ সৃষ্টি হৈছে হয় ঠিকই শুনিছে গৰু বিৰোধী মোদী চৰকাৰ নেকি গৰুৰ সুৰক্ষাক লৈ ব্যাপক হৈছৈ লগোৱা বিজেপি দল আৰু চৰকাৰে গৰু সুৰক্ষা দিব নিবিচাৰে নেকি শেহতীয়াকৈ সদনৰ ষ্টেণ্ডিং কমিটিৰ যি কেন্দ্ৰীয় পশুপালন বিভাগৰ প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে দেশৰ কেন্দ্ৰীয় চৰকাৰখন লক্ষণীয় বিষয় হ'ল যে এই সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে আছিল খুদ এজন বিজেপিৰ সাংসদ গৰু মহ ভেড়া ছাগলী আৰু উটৰ সুস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধৰ বাবে পুঁজি আবণ্টনত হেমাহি কৰা কেন্দ্ৰীয় পশুপালন বিভাগক সমালোচনা কৰিছে কমিটিখনে খবৰটো ঠিকই শুনিছে যে গৌ মাতাক লৈ বিৰাটেই সুৰক্ষাক লৈ ৰৌজাল বৌজাল কৰা বিজেপিৰ দল আৰু চৰকাৰে বাস্তৱত নিবিচাৰে গৰুৰ সুস্বাস্থ্য গৌ মাতাৰ সুস্বাস্থ্যৰ বাবে টকাই অনিচ্ছুক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন শেহতীয়াকৈ সদনৰ বৰ্ষাকালীন অধিৱেশনত কৰ্ণাটকৰ বিজেপি সাংসদ 𝒕𝒐𝒅𝒂𝒚ৰ অধ্যক্ষতাত সদনৰ কৃষি সম্পৰ্কীয় সমিতিৰ এক প্ৰতিবেদনত দাখিল কৰিছিল আৰু এই প্ৰতিবেদনতে এই তথ্যসমূহ পোহৰলৈ আহিছে সমিতিয়ে অভিযোগ কৰা অভিযোগ মতে বাজেটত অনুমোদন পোৱা আৰু বাজেটৰ যি অনুমোদিত ধন আৰু আচল পুঁজি আবণ্টনত আকাশ পাতাল পাৰ্থক্য আছে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ লাইভষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰোল নামৰ এখন আঁচনি মুকলি কৰা হৈছিল 2010 চনত আৰু যাৰ লক্ষ্য আছিল গৰুৰ ভৰি আৰু মুখৰ ৰোগক নিয়ন্ত্ৰণ কৰা 2017 চনৰ পৰা এই আঁচনিৰ অধীনত এটকাও আবণ্টন হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আনহাতে নেশ্যনেল এনিমেল ডিজিজ ৰিপৰ্টিং চিষ্টেম আঁচনি প্ৰথম আৰম্ভ হৈছিল 2009 চনতেই লক্ষ্য আছিল গৰুৰ ৰোগ নিৰ্ণয় আৰু নিয়ন্ত্ৰণ কৰা এই আঁচনিৰ অধীনত মোদী চৰকাৰে এটা এপো মুকলি কৰিছিল পৰৱৰ্তী সময়ছোৱাত 2019 চনত যিখন আঁচনিৰ নামত 6.79 কোটি টকা খৰচ কৰা আঁচনিৰ নামত বিগত বৰ্ষত এটকাও আবণ্টন দিয়া নহল এই তথ্য পোহৰলৈ আহিছে সদনত দাখিল কৰা প্ৰতিবেদনত পশুপালন বিভাগৰ বহু আঁচনিৰ টকা খৰচ আৰু ব্যৱহাৰৰ মাজত আকাশ পাতালৰ প্ৰভেদ পাইছে কমিটিখনে 2017 আৰু 21 বৰ্ষ পৰ্যন্ত 17ৰ পৰা 21 বছৰলৈ 4টা বছৰত এখনো পশু চিকিৎসালয় স্থাপন কৰা নাই কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনি পশু চিকিৎসা ভেকচিন পশুপালনৰ অভাৱ হৈছে ভাৰতৰ বৰ্তমান আছে 536 মিলিয়ন গৰু অৰ্থাৎ 53.6 কোটি গৰু আছে ভাৰতবৰ্ষত আৰু ইয়াৰ বিপৰীতে 67,000 পশু চিকিৎসক আছে মাত্ৰ দেশত কিন্তু বৰ্তমান থকা গৰুৰ পৰিমাণৰ বিপৰীতে ভাৰতক প্ৰয়োজন 1.07 লাখ চিকিৎসকৰ এই সময় তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে গৰু বা গৌ সুৰক্ষা কেৱল এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বা একাংশ বিজেপি বিধায়ক আৰু সাংসদকে প্ৰয়োজন নেকি গৰু সুৰক্ষা গৰুৰ সুস্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজন নাই নেকি দেশৰ কেন্দ্ৰীয় চৰকাৰক নৰেন্দ্ৰ মোদীয়ে নিবিচাৰে নেকি দেশৰ গৰু সুস্বাস্থ্যৱান হৈ থকা স্বাস্থ্য থকা এই তথ্যসমূহ পোহৰলৈ অহাৰ পাছতে এই প্ৰশ্নসমূহৰ সৃষ্টি হৈছে যে গৌ সুৰক্ষাৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰি এক প্ৰকাৰ ৰৌজাল বৌজাল কৰিব চেষ্টা কৰা বিজেপি দল আৰু চৰকাৰে প্ৰকৃতাৰ্থত গৰুৰ সুৰক্ষা বা গৰুৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কি কৰিছে বাস্তৱ অৰ্থত আৰু তাৰ তেওঁলোকৰ কথা আৰু কামৰ মাজত যে আকাশ পাতাল পাৰ্থক্য পৰিলক্ষিত হৈছে সদনৰ মজিয়াত সদনত সেই প্ৰতিবেদনত সেই প্ৰকাশ পোৱাৰ পাছতে এই বিষয়সমূহ এতিয়া পোহৰলৈ আহিছে ধন্যবাদ আপোনালোকে চাই আছিলে নিউজ নাও